নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মই ভণ্টিহঁতলৈ আহিছোঁ। চাওকচোন সিহঁতৰ ঘৰত ইমান ধুনীয়াকৈ এয়া বীজ জলকীয়া কৰি আছে। চাওকচোন পকিছেও বাৰু, এয়া বীজ জলকীয়া লাগি আছে, জলকীয়া খেতি কৰিছে সিহঁতি। আৰু এইফালেও আছে, চাওকচোন পকি আছে এয়া জলকীয়া। মই ছিঙি দিলোঁ। এয়া চাওকচোন ইমান ধুনীয়াকৈ জলকীয়া খেতিখিনি কৰিছে। আৰু সেয়া কিছুমান কেঁচা আৰু কিছুমান পকিছে। আৰু এয়া দেখিছেনে, এয়া জলকীয়া লাগি আছে। বীজ জলকীয়া গছ মাত্ৰ এজোপাই বাৰু, এজোপা ইমান ধুনীয়াকৈ লাগি আছে। সাৰ দিয়া নি? নহয়, ইয়াত সাৰফালে আৰু এজোপা আছে। এয়া ইমান ধুনীয়াকৈ কৰিছে। সেয়া বেঙেনা গছ নি? এয়া বেঙেনা গছ, বেঙেনা পকি আছেচোন। বেঙেনা খৰুৱা বেঙেনা লাগি আছে। আৰু কেইজোপা দাংবডিও দিছে ঘৰত খাবলৈ, ঘৰত খোৱা জোখে হৈ আছে। আৰু এয়া দেখিছেনে, দাংবডি লাগি আছে, ঘৰত খাবলৈ হৈ যায় আৰু।